বিজনী আঞ্চলিক ছাত্ৰ সন্থাই বিটিচি পৰিষদীয় নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ভোটদানৰ ক্ষেত্ৰত এক মত প্ৰকাশ কৰে। নিৰ্বাচনত ৰাইজক বিবেক ভোট প্ৰদান কৰিবলৈ আহ্বান জনাই লগতে 2016 চনত বিজনী চহৰৰ মাজমজিয়াত যিটো সংগঠনৰ লোকে অসমীয়া মুৰ্দাবাদ ধ্বনিৰে সমদল উলিয়াইছিল বিটিআৰ নিৰ্বাচনত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে। অসমীয়া মুৰ্দাবাদ ধ্বনি দিয়া ব্যক্তি অসম বিৰোধী শক্তিৰ লগত জড়িত কা সমৰ্থক কোনো ৰাজনৈতিক দলকে ৰাইজে বিটিচিৰ শাসনৰ গাদীত যাতে বহিবলৈ সুযোগ নিদিয়ে তাৰ বাবে ৰাইজক কাটৰ আহ্বান জনায়। আপোনালোকে সকলোৱে জানে আমি সদুকম ছাত্ৰ সন্থা এটা অৰাজনৈতিক ছাত্ৰ সংগঠন। আমি সমূহ বিজনীবাসী ৰাইজক তেওঁলোকৰ নিজৰ পচন্দৰ পাৰ্টি বিবেক ভোট দিবলৈ আহ্বান জনাম। তাৰ লগতে আমি এটা কথা ক'ব লাগিব যে আমি কিছুমান সমষ্টিত বিশেষকৈ ফুৰিবাৰী সমষ্টিত আমি দেখিবলৈ পাইছোঁ যে বিজেপিৰ এজন কেণ্ডিডেট তেওঁলোকে দিছে অভিৰাম মহানায়ক। আৰু 2016 চনত যেতিয়া বিজনীত এটা সংগঠনে বিজনী বজাৰত বাইক ৰেলী কৰি যেতিয়া অসমীয়া মুৰ্দাবাদ ধ্বনি দিছিল আৰু সেই ধ্বনিত সেইজন ব্যক্তি অভিৰাম মহানায়ক নিজে জড়িত হৈ আছিল। তো আমি বিজনীৰ খিলঞ্জীয়া ৰাইজক অসমীয়া ৰাইজক আমি আহ্বান জনাম তেওঁলোকে যাতে সেইজন ব্যক্তি অসমীয়া মুৰ্দাবাদ দিয়া ব্যক্তিজনক ভোট নিদি অন্য পাৰ্টিকে ভোটদান কৰে যেন। চাওক, ইতিমধ্যে বিভিন্ন ধৰণৰ প্ৰচাৰ মাধ্যম নাইবা ছ'চিয়েল মিডিয়াত প্ৰকাশ পাই আহিছে। বিভিন্নজনে কৈছে যে যেতিয়া বিজনীত অসমীয়া মুৰ্দাবাদ ধ্বনি দিয়া হৈছিল সেই মুৰ্দাবাদ ধ্বনি দিয়া সমদলত কিন্তু এজন বিশেষ ব্যক্তি জড়িত হৈ আছিল আৰু সেই বিশেষ ব্যক্তিজন এতিয়া বিটিচিৰ এজন কেণ্ডিডেটৰ ৰূপত পৰিচয় সকলে পাইছে। আৰু আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সকলোকে আহ্বান জনাম, যিসকলে অসমীয়াৰ স্বাৰ্থ বিৰোধী কাম কৰি আছে, অসমখনৰ বিৰোধী কাম কৰি আছে, তেনেকুৱা ধৰণৰ দলক অসমত কিন্তু নাইবা বিটিচিত কিন্তু চৰকাৰৰ গাদীত কিন্তু বহিবলৈ দিয়া কিন্তু অসমীয়া ৰাইজৰ কাৰণে ভুল হ'ব, খিলঞ্জীয়া ৰাইজৰ কাৰণে ভুল হ'ব। সেয়েহে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই আহ্বান কৰিম, যিসমূহ দলে ইতিমধ্যে যদি কিছুমান দলে যদি ৰাইজে যদি ভাবিছে যিসমূহ দলে কাম কৰিছে, ৰাইজৰ উন্নয়ন কৰিছে আৰু তেনেকুৱা ধৰণৰ দল যদি আছে সেইসমূহ দলকে আচলতে ৰাইজে বিপুল ভোট দি বিবেক ভোট প্ৰদান কৰি কিন্তু জয়যুক্ত কৰিব লাগে। আৰু ৰাইজে যদি কোনো এটা দলক যদি ভাবিছে এই দলটোৱে ৰাইজৰ কাৰণে কোনো কাম কৰা নাই, অসমৰ কাৰণে কোনো কাম কৰা নাই, বিটিচিৰ কাৰণে কোনো কাম কৰা নাই, তেনেকুৱা দলক কিন্তু বিটিচিত স্থান দিব নালাগে। অন্যথা যিসমূহ দলে বিটিচিৰ উন্নয়ন কৰিব, অসমৰ উন্নয়ন কৰিব, অসমীয়া ৰাইজৰ উন্নয়ন কৰিব, খিলঞ্জীয়া ৰাইজৰ উন্নয়ন কৰিব, তেনেকুৱা দলক এই বিটিচিত কিন্তু গাদীত বহুৱাবৰ কাৰণে আমি বিজনী আঞ্চলিক ছাত্ৰ সন্থাই সমূহ বিজনীবাসী ৰাইজক কিন্তু আহ্বান জনাইছোঁ। বিজনীৰ পৰা লিটন বসাকৰ ৰিপৰ্ট, দৈনিক টাইম।